বুঢ়া বুঢ়ীয়ে বগৰী গুটি ৰোৱা। এটা বুঢ়া আৰু এজনী বুঢ়ী আছিল। এদিন বুঢ়া বুঢ়ী দুয়ো মাগিবলৈ যাওঁতে বুঢ়াই এটি বগৰী গুটি আৰু বুঢ়ীয়ে এটি কৰি পালে। দুয়ো ঘৰলৈ গৈ ভালকে মাটি এডোখৰ উলিয়াই বগৰী আৰু কৰি পচাই থলে। অৱশেষত কৰি পচি গল। বগৰী গুটিৰ এটা পুলি গজি এজোপা গছ হৈ বগৰী লাগি পকি আছে। বুঢ়াই সদায় বগৰী ৰাখিবলৈ মানুহ বিচাৰি ফুৰিছে। এনেতে ওপৰেদি এটা কাউৰী যোৱা দেখি সুধিলে, হেৰ' কাউৰী, তই মোৰ বগৰী ৰখিব পাৰিবিনে? সি ঘপ কৰে, তাত সংশয় নাই বুলি উত্তৰ দিলে। বুঢ়াই কলে, বাৰু তোৰ মাতটো মোক মাতি শুনাচোন। তেতিয়া সি কা কা বুলি মাতিবলৈ ধৰিলে। তাৰ মাত শুনি বুঢ়াৰ খং উঠি কলে, যা তই মোৰ বগৰী খাবিহে। তাৰ অলপ পিছতে এটা বগলী ওপৰেদি উৰি যোৱা দেখি বুঢ়াই সুধিলে, হেৰ' বগলী, তই মোৰ বগৰী ৰাখিব পাৰিবিনে? বগলীয়ে উত্তৰ দিলে, পাৰিমতো, নোৱাৰাৰ কাৰণ কি? বুঢ়াই কলে, বাৰু মোক তোৰ মাতটো মাতি শুনাচোন। তেতিয়া বগলীয়ে কক কক কৰে মাতিবলৈ ধৰিলত তই বগৰী খাবিহে বুলি পূৰ্বৰ দৰে বুঢ়াই তাকো খেদাই দিলে। অৱশেষত এটা ফেঁচু ওপৰেদি উৰি যোৱা দেখি সুধিলে, হেৰ' ফেঁচু, তই মোৰ বগৰী ৰাখিব পাৰিবিনে? ফেঁচুৱে কলে, যদি তুমি কোৱা মই ৰাখিব পাৰো। বুঢ়াই কলে, বাৰু তই তোৰ মাতটো মোক মাতি শুনাচোন। ফেঁচুৱে মাতিবলৈ ধৰিলে, ফেঁচু চু ফেঁচাই মৰা, মই ফেঁচু মানুহ মৰা। মাত শুনা মাত্ৰকে বুঢ়াই তাক বগৰী ৰাখিবলৈ হুকুম দিলে। ফেঁচু বগৰী ৰাখিবলৈ লাগিল। এদিন এজন ৰজাই পহু মাৰিবলৈ গৈ সেই গছৰ গুৰি পাই জন্দিয়েক মানুহক গছত উঠি বগৰী পাৰিবলৈ দিলে। মানুহকেইটাই বগৰী গছত উঠি আধখিনিমান পাওঁতেই ফেঁচুটোৱে থাপ মাৰি সিহঁতৰ চকুকেইটা ফুটাই দিলে। মানুহকেইটা নিৰুপায় হৈ মাটিত পৰিল। ৰজাই তাকে দেখি বহুত পুৰুষাৰ্থ কৰি ফেঁচুটো ধৰাই লৈ তেওঁৰ ৰাণীহঁতৰ হাতত দিলে আৰু কলে, মোক এইটো আজি গধূলিকৈ ভাজি দিব লাগিব। ৰজা আকৌ চিকাৰলৈ গলত তেওঁৰ ঘৈণীয়েক সাতোজনী একেলগে গোট খাই ধেমেলীয়া সাধু কোৱাকুই কৰি আনন্দ লভি আছে। তাকে দেখি ফেঁচুটোৱেও লাহেকে মাত লগালে, বাইদেউহঁত, মই খুব ভালকৈ গান গাব পাৰো, নাচিবও পাৰো। এই কথা শুনি তেওঁলোকে ৰং পাই চৰাইটোক গান গাবলৈ মোকলাই দিলে। চৰাইটোৱে তেওঁলোকৰ আগত বহু সময় ঘূৰি ঘূৰি নাচি আছিল। তেওঁলোকে যেতিয়া নাচ দেখি আনন্দত বিভুল হল, তেতিয়া সি উৰি লৰ মাৰিলে। তেতিয়া সিহঁত আটাইকেইজনী বিবুধি হৈ চুক ভেকুলী এটা বিচাৰি আনি ভাজি ৰজাক গধূলি ভাতৰ লগত খাবলৈ দিলে। ৰাতিপুৱা ৰজাই শুই উঠি হাতত লোটা লৈ মুখ ধুবলৈ ধৰিছে। এনেতে ফেঁচুটো উৰি আহি ৰজাক সম্বোধন কৰি কলে, হেৰ' ৰজা, কালি তই মোক খাব নোৱাৰিলি, খালি ভেকুলী ভজা। ৰজাই আচৰিত হৈ এজনী এজনীকৈ আটাইকেইজনী ঘৈণীয়েকক সুধিলে, কিন্তু সৰুজনীৰ বাহিৰে এজনীয়েও সঁচা উত্তৰ নিদিলে। ৰজাই খং উঠি ডাঙৰ কেইজনীক হাতীৰে গছকাই মাৰিলে আৰু সৰুজনীক ৰাণী পাতি লৈ খাই বৈ থাকিল।